খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত ইমানখিনি মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈও এনেকৈ মৰমবিলাক দি যাব আৰু ময়ো আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। এনেকৈ ছাপোৰ্ট কৰি গ'লেহে মানে আৰু ভিডিঅ'বিলাক বনাবলৈ মন গৈ থাকে, তো প্লিজ ছাপোৰ্ট কৰিব। আজিও মই আপোনালোকৰ মাজলৈ এটা হোম ৰেমেডি হেয়াৰ টিপছ লৈ আহিছোঁ। আপোনালোকে মোৰ দৰে যদি দীঘল চুলি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া লৈছোঁ মই এল'ভেৰা পিঠা মই এনেকৈ কাটি ল'লোঁ। অলপ পাছতে মই জেলখিনি উলিয়াই ল'ম। তাৰপিছত এইফালে লৈছোঁ নৰসিংহ পাত হয়। নৰসিংহ পাতখিনি মই ধুই ল'লোঁ যাতে ইয়াত থকা লেতেৰাখিনি আঁতৰি যায়, সেইকাৰণে ধুই পখালি লৈছোঁ এইখিনি। এইফালে লৈছোঁ দুটা পিঁয়াজ, এটা অকণমানি পিঁয়াজ লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। আপোনালোকৰ যদি চুলিখিনি বেছি দীঘল নহয় তেতিয়াহ'লে আপোনালোকে সৰু পিঁয়াজ এটা লৈ ল'ব। ইয়াতকৈ অকণমান ডাঙৰ ল'ব। মোৰ চুলিখিনি দীঘল কাৰণে মই মিডিয়াম চাইজৰ পিঁয়াজ এটা লগতে অকণমানি পিঁয়াজ এটা লৈ লৈছোঁ আৰু এইফালে নাৰিকল তেল লৈ লৈছোঁ। সকলোৰে ঘৰত থাকিবই নাৰিকল তেল, নহয় জানো? আৰু এইফালে মেথি গুটি লৈ লৈছোঁ। মই গোটেইখিনি ইউজ নকৰোঁ, অকণমানহে ইউজ কৰিম। এতিয়া মই গোটেইখিনি লগাই এতিয়া কেনেকৈ তেলটো প্ৰস্তুত কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে মই চচপেন এটাত নাৰিকল তেলখিনি গৰম কৰি ল'ম। এতিয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া মই 1 চামুচ মেথি গুটি দি দিম আৰু এইখিনি ভালকৈ মিহলি কৰি ল'ম। আৰু এতিয়া ৰুকি থোৱা পিঁয়াজখিনি মই দি দিম আৰু এইখিনি ভালকৈ এতিয়া মিহলি কৰি ল'ম। এতিয়া এইখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে মই এইখিনি মিহলি কৰি থাকিম। আৰু এতিয়া মই দি দিছোঁ এল'ভেৰা জেলখিনি। এল'ভেৰাই আমাৰ চুলিখিনি চিল্কি শ্বাইনি আৰু স্মুথ কৰে, সেইকাৰণে মই জেলখিনি দি দিছোঁ। আৰু শেষত মই দি দিছোঁ নৰসিংহ পাত। এইখিনিও এতিয়া ভালকৈ মিহলি কৰি ল'ম। এইখিনি এতিয়া হৈ গ'ল। মই অকণমান ঠাণ্ডা হ'বলৈ এতিয়া থৈ দিম। তাৰপাছতে এইখিনি মই ভালকৈ চাকি ল'ম এটা বাতিত। আপোনালোকে ডাইৰেক্ট এনেকৈও লগাব পাৰে, কিন্তু মোৰ চুলিখিনি দীঘল হয়, এইখিনি লগালে মোৰ চুলিৰ পৰা আঁতৰাবলৈ দিগদাৰ হ'ব, সেইকাৰণে মই অকল চাকি লৈ তেলখিনি লগাম। আৰু এইফালে তেলখিনি এনেকৈ এটা বাতিত উলিয়াই ল'লোঁ আৰু ৰৈ যোৱাখিনি আপোনালোকে কিন্তু পেলাই নিদিব, এইখিনিও আপোনালোকে ইউজ কৰিব পাৰে আৰু 2-3 দিনলৈকে আপোনালোকে ভালকৈ থৈ দিব। এইখিনি আপোনালোকে ইয়াত নাৰিকল তেল অকণমান দি পিনে ইউজ কৰিব পাৰে আকৌ। আৰু এতিয়া মই চুলিখিনি দুটা ভাগ কৰি লৈছোঁ। ভালকৈ তেলখিনি লগাই লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে এই হেয়াৰ অইলটো লগোৱাৰ ফলত আপোনালোকৰ চুলিখিনি চিল্কি শ্বাইনি স্মুথ হোৱাৰ লগতে চুলিখিনি দীঘল আৰু ঘন হোৱাত সহায় কৰে আৰু উফি সমস্যাৰ পৰা লগতে চুলি সৰাৰ সমস্যাৰ পৰা দূৰ কৰে। আপোনালোক সকলোৱে জানে যে মেথি গুটি, এল'ভেৰা আৰু নৰসিংহ পাত আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল হয়। স্বাস্থ্যৰ লগতে আমাৰ চুলিখিনিও ভাল কৰে আৰু গাৰ ছালৰ ৰোগ নিৰাময় কৰে আৰু ঔষধ বনাবৰ কাৰণেও এইকেইবিধ বস্তু ব্যৱহাৰ কৰা হয়। মই চুলিখিনিত তেল লগাই এটাটো পূৰা চিপচিপিয়াকৈ লগাই দিলোঁ আৰু এইখিনি মই এতিয়া 1 ঘণ্টামানৰ কাৰণে ৰাখি থ'ম, তাৰপাছতে ধুই দিম। আপোনালোকে এনেকৈ তেল ঘৰতে প্ৰস্তুত কৰি লওক আৰু চুলিৰ কাৰণে বহুত ভাল হয়। আপোনালোকে যেতিয়া চুলিত মাছাজটো কৰিব, কিন্তু জোৰকৈ এনেকৈ পূৰা জোৰকৈ নকৰিব, অকণমান লাহেকৈ এনেকৈ গুৰিটোত কৰিব, নহ'লে জোৰকৈ কৰিলে আপোনাৰ ছালখন আৰু গুৰিটো বেয়া হ'ব, তেতিয়া চুলি ছিঙি যোৱাৰ সম্ভাৱনা থাকে। তো আপোনালোকে লাহে লাহে মাছাজ কৰিব। এইফালে মোৰ ভাইটিও লগাইছে চুলিত তেল। এইটো আমাৰ কিট্টু। হাই কিট্টু। আপোনালোকেও এনেকৈ ঘৰতে তেলটো প্ৰস্তুত কৰি লওক, চুলিৰ কাৰণে খুবেই ভাল হয় আৰু সপ্তাহত বা মাহত আপোনালোকে 3-4 বাৰমান লগাওক আৰু আপোনালোকে চুলিৰ ৰিজাল্টটো পাই যাব কেইদিনমান পাছতে। সকলোৱে লগাব এনেকৈ। আজি মই 5টা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি বস্তু আপোনালোকে ঘৰত অতি সহজে পাই যাব। ফাৰ্ষ্টতে মই ইউজ কৰিছোঁ নাৰিকল তেল। নাৰিকল তেলটোতো সকলোৰে ঘৰত থাকেই, নহয় জানো? আৰু আমি সৰুৰে পৰা নাৰিকল তেলেই ব্যৱহাৰ কৰি আহিছোঁ আৰু বাকী তেলবোৰৰ সমান নাৰিকল তেলটো কেতিয়াও হ'ব নোৱাৰে। চ' নাৰিকল
নাৰিকল তেলটো আপোনালোকে ল'ব ফাৰ্ষ্টতে আৰু ছেকেণ্ডতে মই লৈছোঁ মেথিগুটিটো আপোনালোকে ঘৰত নাথাকিলে দোকানৰ পৰা 10-20 টকামান কিনি আনিব। থাৰ্ডতে মই ইউজ কৰিছোঁ পিঁয়াজটোতো সকলোৰে ঘৰত থাকেই আৰু পিঁয়াজেতো চুলি গজাত সহায় কৰে, এইটো সকলোৱে জানে। আপোনালোকে পিঁয়াজটো ৰুকি পিনিও তাৰ ৰসটো আৰু নাৰিকল তেল মিক্স কৰিও লগাব পাৰে, তেনেকৈও লগালে হ'ব। আৰু ফৰ্থতে মই ইউজ কৰিছোঁ এল'ভেৰাটো আপোনালোকে যদি ঘৰত নাথাকে ইউজ নকৰিলেও হ'ব। মই বেছিকৈ চুলিত এল'ভেৰাই লগাওঁ, যিহেতু ঘৰতে আছে সেইকাৰণে মই এল'ভেৰা বেছিকৈ লগাওঁ। ফিফথতে মই লৈছোঁ নৰসিংহ পাত, আৰু আপোনালোকে জানে নৰসিংহ পাত আমাৰ স্বাস্থ্যৰ কাৰণে আৰু চুলিৰ কাৰণে কিমান ভাল হয়। তো এই 5টা সামগ্ৰী মই আজি ব্যৱহাৰ কৰিছোঁ আৰু সকলোৰে ঘৰত এইখিনি থাকিব লাগে। মই চুলিত যি লগাওঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এটা ভিডিঅ' দি যাম আপোনালোকক। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে। আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।